হয় আজি এনে মানুহবিলাকৰ লগত লগ ধৰিবলৈ আহিছিলোঁ আৰু তাতে লগ পালোঁ চবকে গতিকে আহি ভালেই লাগিল পৰ্বতজোৰা ভাল এতিয়াও প্ৰাকৃতিকভাৱে খুব ধুনীয়া চবৰে বাৰী বস্তি বহুত ভাল পৰ্বতজোৰাৰ নিচিনা এলেকা অসমত প্ৰায় নায়েই আৰু চবৰে একদমবাৰে বাৰী বস্তিবিলাকত কোনো তেনেকুৱা ধৰণৰ গছ গছনি নাই তো ইয়াত ভাল মানুহখিনিও ভাল আহিতো ভাল লাগিল নিৰ্বাচনৰ বতৰ চবে মানে ব্যস্ত নিৰ্বাচনক লৈ পেলাই না মইতো ভাবোঁ যি হ'ব ভালেই হ'ব লাগে আৰু নিৰ্বাচন হ'ল ৰাইজৰ ভৱিষ্যত কাৰণ ৰাইজে নিজৰ ভৱিষ্যতটো নিৰ্ণয় কৰি ল'ব কোনটো দলক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব আৰু নিজৰ জাগাৰ পৰা কোনজন ব্যক্তিক মানে এজন প্ৰতিনিধি হিচাপে বাছনি কৰিব ইয়াৰ এটা সুযোগ ৰাইজৰ আৰু সেইটোৱেই নিৰ্ণয় কৰিব অহা 5 বছৰ মানে BTC উন্নয়ন আৰু নিজৰ সমষ্টি উন্নয়নৰ কথাটো গতিকে সেইকাৰণে ভালে সিদ্ধান্ত ল'ব বুলি মই ভাবোঁ নিশ্চয়কৈ যদি ৰাইজে চবে মানে কিবা কৰি ৰাজনীতিত কোনো তেনেকুৱা কথা নাই গতিকে সময়ে সময়ে ৰাজনীতিক দলবিলাকৰ কাম কাজটো চাই ফালে বা তেওঁলোকৰ বিভিন্ন যিবিলাক আপোনাৰ মানে কি কয় পৰিকল্পনাৰ আধাৰত যিবোৰ কথা কয় সেইবিলাক চাইয়ে ৰাইজে সিদ্ধান্ত লয় আৰু এতিয়া চবে মানে পদুমৰ মানে কিবাটোত মানে আপোনাৰ কিবা হোৱাটো গতি লোৱাটো দেখা পাইছোঁ